যাৰ লগত বিজি আছিলা তাৰ লগতে সুখী থাকা। তুই কি সদায় এনেকৈ থাকিবি নেকি? তোর গার্লফ্রেন্ড আছে, ভাল কাম আছে, কি টেনশন? বিয়াখন সোনকালে পাতি ল। ঠিকেই, বিয়াখন পাতি ল তই। চাহ ভাই, সকলো প্ৰেম কাহিনীয়ে বিয়াৰ ৰূপ নলয়। কিছুমান স্মৃতি হৈ ৰৈ যায়। কিয়? কি হ'ল? তাইৰ জন্মদিন আছিল সেইদিনা। আমি এটা সৰু প্ৰাইভেট কোম্পানীত কাম কৰিছিলোঁ। তাইৰ বাৰ্থডে বুলি সেইদিনা এটা সৰু ছাৰপ্ৰাইজ প্লেন কৰিছিলোঁ। সেইদিনা মোৰ গাটো সিমান ভাল নাছিলে। ঐ তই নহ'লে গৈ থাকচোন। ঠিক আছে। অৰ্ণৱ, কি হ'ল? কিয় মন মাৰি আছা? নাই অ', গাটো ইমান এটা ভাল নাই। ব'লা যাওঁ। পাৰ্টিটো মোৰ কাৰণে বেয়া হ'ল নেকি? হেল্ল', ঐ শুন না, আকৌ হেপী বাৰ্থডে ক'বলৈ ফোন মাৰিলা নেকি? পাৰ্টিটো মোৰ কাৰণে বেয়া হ'ল চাগে। বেয়া হোৱা নাই, তথাপিও লগৰ কেইজনৰ মাজত যদি এজনে মন মাৰি থাকে বাকী কেইজনৰ মুড অফ হ'বই ন। পিছে গাটো কেনেকুৱা এতিয়া? এতিয়া অলপ ভাল পাইছোঁ ৰ'বা। বাই দ্য ৱে, হেপী বাৰ্থডে ওৱান্স এগেইন। থেংক ইউ। হেল্ল', ৰুমত নোযোৱা নেকি? তুমি যাব ওলালাই নেকি? মই বাছ ষ্টেণ্ডতে আছোঁ, ওলাই আহিম। তুমি আৰু এটা দিন থাকি দিয়া, কাইলৈ যাম। তুমি আগতে কোৱা হ'লে সকলোখিনি মিলি গ'ল, মোৰো ফোন কৰা নহয়। ঠিক আছে, তুমি নহ'লে আহি থাকিবা, মোক ফোন কৰিবা। ঠিক আছে। কালি ফ্ৰী আছা? কিয়? আবেলি অলপ ওলাই যাম বুলি ভাবিছিলোঁ। ঠিক আছে। ঐ ঐ ঐ, কালি তোৰ এবাৰ বাইকখন দিবিচোন মোক। হ'ব দে বে, লৈ যাবি। বহু দিনৰ পৰা তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ। কি কথা কোৱা? কেনেকৈ কম ভাবিয়ে পোৱা নাই। ভয় কৰিব নালাগে, কোৱা। মই তোমাক ভাল পাওঁ। তোমাৰ উত্তৰটো যিয়ে কি নহওক, আমাৰ বন্ধুত্বটো যাতে সদায় এনেকৈ থাকে। ইমান দিন লাগে নেকি সেইটো কথা কওঁতে? ময়ো তোমাক ভাল পাওঁ, তুমি কোৱাকে ৰৈ আছিলোঁ। যদি তুমিও মোক ভাল পোৱা তেতিয়াহ'লে আগতে কিয় কোৱা নাছিলা? ছোৱালী আগতে কয় নেকি? অহাকালি ওলাবাচোন, অলপ বস্তু আনিবলগীয়া আছে। ঠিক আছে, কেতিয়া যাবা? যাম আৰু আবেলি মানে 2 বজামানত তুমি মোৰ ৰুমলৈ আহিবা। অ'কে। হেল্ল',
মাৰ ঔষধ অলপ আনিবলগীয়া আছিল। তোৰ তাত পইচা অলপ হ'ব নেকি? ঠিক আছে, মই পইচা পঠাই দি আছো দে। মাক কিবা খোৱালি নে? দিলো। মাক ভালকৈ চাবি, কিবা অসুবিধা হ'লে ফোন কৰিবি। হ'ব দে। তই ভালে আছ? ভালে আছো। মাক বেছি চিন্তা কৰিব নিদিবি। ঐ নিকি, কি হ'ল? কি ক'ব লাগে? টাইমৰ মূল্য বুজি নোপোৱা নেকি? সৰি, কথাবোৰ অলপ বুজিব চেষ্টা কৰা। বুজিবলৈ একো নাই, সকলো বুজিছোঁ। মানে? যাৰ লগত বিজি আছিলা তাৰ লগতে সুখী থাকা। আৰে পাগল নেকি? কি কৈছা তুমি? এতিয়া মইহে পাগল হ'লো। হাই থকা মানে যে মানুহজন সুখী তেনেকুৱা নহয় নেকি? আমাৰ দৰে ল'ৰাৰ হাজাৰটা টেনচন লুকাই থকা হাঁহিৰ আৰু তুমি নুবুজিবা। তুমি নোহোৱাৰে মোৰ কলিজাৰে কেঁচা খুন। আমি আকৌ ৰিলেশ্যনশ্বিপত আহিলো, তাই বুজি পালে। কাইলৈ আমাৰ ঘৰলৈ যাম বুলি ভাবিছিলো, যাবি নেকি? সঁচাকৈ নিবানে? যদি তুমি যাব ইচ্ছা কৰা। যাম দিয়া, কিয় নাযাম? বা আৰু মাৰ লগতো চিনাকি হৈ আহিম। হ'ব দিয়া, ৰাতিপুৱা মই তোমাক পিক আপ কৰিম। ভাইটি, খবৰ খাতি নিদিয়াকৈ আহিলি যে? নিকিয়ে মাক চাব ইচ্ছা কৰি আছিলে। মায়ে এইমাত্ৰ ঔষধ খাই শুলে। নহ'লে এতিয়া মাক জগাব নালাগে দিয়া। আহা, ভিতৰলৈ আহা। নালাগে বা, বাহিৰতে বহিম দিয়া, বহুত গৰম। টাউনৰ ছোৱালী ভঙা ফুটা ঘৰত নবহে দে। হ'ব। তুমি অলপ বহা, মই চাহ বনাওঁ। যাচোন, তই অলপ কিবা লৈ আহ। দে ঠিক আছে, নহ'লে তই তাৰ লগত অলপ কথা পাত, মই আহি আছো। তুমি অলপ বহা, মই আহি আছো ৰবা। তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা, দাদা আৰু মই। বা, মাৰ কি হৈছে? কেঞ্চাৰ, লাষ্ট ষ্টেজ। অৰ্ণৱেতো মোক ইমানখিনি হোৱা বুলি কোৱা নাছিল। ভাইটি আৰু ময়ো বহুত কষ্টত ডাঙৰ হৈছোঁ, আৰু দেউতাও সৰুতেই ঢুকাল। সেইবাবে সি সহজে দুখবোৰ প্ৰকাশ নকৰে। এতিয়া মাৰ মাথো এটাই কামনা, মা জীয়াই থাকোঁতে মোৰ বিয়াখন চাই যোৱা, আৰু লগতে সিও যাতে এটা ভাল সংস্থাপন লয়। ঐ, কি কৰিছা? তোৰ ইণ্টাৰভিউ কেনে হ'ল? ইমান এটা ভাল হোৱা নাই। চাকৰিটো হ'বনে এইবাৰ? মানে? নহয়, চাকৰিটো নহ'লে ঘৰত প্ৰব্লেম হ'ব। চাকৰিৰ পিছত লাগি গৈছে যে? নাই দিয়া,
আমাৰ সম্পৰ্কৰ মাজত হঠাৎ চাকৰি আহিল যে? চাকৰিটো নহ'লে ঘৰত একচেপ্ট নকৰিব। যদি তোমাক চৰকাৰী চাকৰি কৰা ল'ৰাই লাগে, মোক ভাল পোৱাৰ আগতে কিয় ভাবি নাচালা? চোৱা আৰ্ণৱ, গা ভাল নহয়, ৰাখো এতিয়া, বাই। মোক আজিৰ পৰা কল নকৰিবা। কেনেকৈ বুজাও তোমাক মোৰ মনৰ দুখবোৰৰ কথা? অৰ্ণৱ, নিকি গ'ল নহয় একেবাৰে? কি? তাই সিহঁতৰ তাতে এটা ভাল কাম পাইছে। The person you have called is speaking to someone else. You can wait or call again later. তাইক মই বহুত কণ্টেক্ট কৰিব চাইছোঁ, কিন্তু নাজানো কিয় তাই মোক হঠাতে ব্লক কৰি দিলে। অৰ্ণৱ ক'ত? মোৰ বিয়া বেলেগৰ লগত। অৰ্ণৱ, তোমাৰ দুখ কষ্টবোৰ মই আজিয়ে বুজি পালোঁ। I love you, Arnav. Bye. Oma. কালি তোৰ লগত থকা ল'ৰাজন কোন আছিল? কোনোতো নাছিল। হ'ব, মোক আৰু ইমান মিছা ক'ব নালাগে। তহঁতৰ চব কথা গম পাইছোঁ মই। তাৰ এইটো যে হিষ্ট্ৰী মই গম পাওঁ। আজিৰ পৰা যাতে আৰু তাৰ লগত কণ্টেক্ট নকৰা। আৰু কালি তোক চাবলৈ ল'ৰা এজন আহিব, চৰকাৰী চাকৰি কৰে। মই মা দেউতাৰ লগত আলোচনা কৰিছোঁ, কালি ঘৰতে থাকিবি হা।